হে এভৰিৱান, আজিৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব ঘৰতে থকা বস্তুৰে কেনেকৈনো চাবোন প্ৰস্তুত কৰি উলিয়াব পাৰি আৰু লগতে চাবোনডোখৰ বনোৱাৰ পিছত কিয় কোমল হৈ থাকে সেই বিষয়ে জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'বলৈ গৈ আছে। তো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। মই এতিয়া বাহিৰত আছিলোঁ, ভিতৰলৈ যাওঁ আৰু এইফালে মই লৈছোঁ চব বেছটো, যিহেতু চাবোন বনাবলৈ চব বেছটো মই অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। আৰু যিহেতু আজি মই কফিৰ চাবোন বনাম সেইকাৰণে কফি লৈছোঁ 2 পেকেট, কিন্তু 2 পেকেট নালাগিব চাগে। নাৰিকল তেল এটা লৈছোঁ আৰু এই নাৰিকল তেলটো মই কি কৰোঁ আপোনালোকে চাই যাবচোন ভিডিঅ'টো, তেতিয়া নিশ্চয় গম পাব। আৰু এই নাৰিকল তেলটো মাত্ৰ 20 টকা লৈছে, গোটেইটো দৰকাৰ নহয় যেনিবা। আৰু এটা লৈছোঁ অলিভ অইল তেল। অলিভ অইল তেলটো কি কৰোঁ চাই যাব। যিহেতু চাবোনটোৰ এটা চেফ দিব লাগিব সেইকাৰণে মই এই চেফটো লৈছোঁ অনলাইনৰ পৰা। আৰু এটা বাতি লৈছোঁ। এইটো লৈছোঁ মই ভিটামিন ই কেপচুল। কেপচুলটো আমি এনেও স্কিনত ইউজ কৰিব পাৰি, কোনো অসুবিধা নাই। এতিয়া আমি চব বেছখিনি সৰু সৰু এটা চেফত কাটি লওঁ। যিমান সৰুকৈ কাটো সিমানে সোনকালে আচলতে গলি যায়। চব বেছৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম বাৰু। যদিহে আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে তেতিয়া মোৰ ডেছক্ৰিপশ্যনলৈ গৈ পিনি অৰ্ডাৰ কৰি ল'ব পাৰিব। চব বেছটো মই আধা কেজি এটা অৰ্ডাৰ কৰিছিলোঁ আৰু তাৰ অলপ বনালোঁ বাৰু, এতিয়া অকণমান আছেগৈ। চব বেছটো কাটিবলৈ খুবেই কোমল আৰু মোক চব বেছটো গ্লিচাৰিনৰ আছিলে। এতিয়া মোৰ কটা হৈ গ'ল আৰু এতিয়া মই বাকী কামখিনি কৰি লওঁ। মানে কফিটো এতিয়া মই মিক্স কৰি লওঁ। কফি মই ইয়াত 2 চামুচেই ল'ম, কিয়নো মোৰ চব বেছ অকণমানহে আছে। আপোনালোকে এটা কথা মন কৰিব, চব বেছতকৈ যদি আপোনাৰ বাকী বস্তুৰ পৰিমাণখিনি বেছি হয় তেতিয়া কিন্তু চাবোনডোখৰ আপোনাৰ কোমল হ'ব পাৰে। মোৰ এবাৰ তেনেকুৱা হ'ল, মই অমিতাৰে চাবোন বনাইছিলোঁ। তেনেকৈ মোৰ অমিতাখিনি বেছি হোৱাৰ বাবে চাবোনডোখৰ কোমল হৈছিলে। এনেও অমিতাটো কোমলেই যিহেতু, আৰু সেইকাৰণে অকণমানেই হৈ যায়।
সেইকাৰণে আৰু ক'তনো আৰু ৰুমত ফ্ৰিজ ৰাখিব পাৰিম সেইকাৰণে এনেকৈ ৰাখিছোঁ চাবোন এতিয়া টান হৈছে বাৰু অলপকৈ এয়া চব চাবোন দেখিছে নহয় এয়া চাবোনকণ দেখিছেনে একদম কেইঘণ্টা 4 ঘণ্টাতে তৈয়াৰ আমাৰ এইকেইজনী শুনিছেই নহয় অনবৰতে পেকপেকাই থাকে আৰু পাতি হাঁহৰ নিচিনা তই 12টা বজাত দিছিলি 12টাৰ পৰা 1টাৰ পৰা 2টা এতিয়া হয়তো 4টা হৈছে ইমান ক'লা ক'লা লাগিছে কফি কালাৰ যে চাৰ্কলটো নিচিনা লাগিছে আমি থ'ব লাগিছিলে ফ্ৰিজত খালি মই ফ্ৰিজ নাইকিয়া মানে ফেনৰ আমি ৰুমত ইমানটো সুবিধা পোৱা নাই বাবে আমি শুকুৱাবৰ কাৰণে ইমান ঘণ্টা লাগিল নহ'লে ফ্ৰিজত থোৱালে সোনকালে হ'ল হয় আপোনালোকে কণ্টেক্ট কৰিব পাৰিব যদি চাবোনৰ আপোনালোকৰ দৰকাৰ আপোনালোকে কণ্টেক্ট কৰিব কৰিশ্মা অফিচিয়েলক এইডোখৰ কেনেকুৱা হৈ গৈছে আপুনি তাইক লাগিলে DM কৰিব থেংক ইউ ছ' মাছ এতিয়া মই চাবোনডোখৰ ট্ৰাই কৰি চাওঁ এবাৰ আপোনালোকেও চাওকচোন ফেনাই নে নেফেনাই নে চাবোনডোখৰ মই বিক্ৰী কৰিবলৈ বনোৱা নাই আচলতে এনেই ঘৰতে ইউজ কৰিবৰ কাৰণেহে বনাইছোঁ যেনেকুৱা হয় আৰু বালি বালি লিছে সেই চাবোনডোখৰ পৰিছিলে চবে ধুলে ন ময়ো ধুম এতিয়া পুৰা লাগিছে শুনিব ময়ো ধুম এতিয়া নহয় গোন্ধটো মুখখন লেতেৰা আছে নেকি এইবোৰ এনেই পৰিছিলে তলত ভাল চাবোন পিছত গোন্ধ যদি তাত মিক্স কৰি দিয়ে ধুনীয়া গোন্ধ হ'ব পেয়াৰ চাবোনটো আৰু ফ্লেমাৰ চাবোন এতিয়া মই মুখ ধুই আহিলোঁ আৰু বগা বগা লাগিছিল কি বাৰু অলপ তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্টত ভাল হ'লেও জনাব বেয়া হ'লেও জনাব দেই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই আগতেও কৈছোঁ মোৰ ভিডিঅ' বনোৱাৰ কোনো অভিজ্ঞতা নাই গতিকে ভুলবোৰ আঙুলিয়াই দিব মই আগলৈ নিশ্চয় শুধৰাবলৈ চেষ্টা কৰিম